धेमाजि जिल्लानि सिङाव थानाय दैमु दैमानि सायाव दालां बानायनानै होनांगौनि दाबिजों हाजार हाजार सुबुंफ्रा होसिख्रावनानै धरना होनाय हाबाफारि लादों। 5,000निबो बांसिन रायजो राजाफोरा गोमसार होदों होसिख्रावनानै दैमु दैमानि सायाव। भारतनि उदांस्रिया 75 बोसोर जानायनि उनावबो भुगिनो गोनां जादों। सिलासुति पन्चायतनि सिङाव थानाय गामिफोरनि खमैबो 40,000 सुबुंफ्रा गोबां दुखु खस्थजों सहायदों दालां गैयैनि जाहोनाव। मख'नो गोनांदि 515 नं राजा लामानि साब सेन्टारनिफ्राय सिमेन्ट मुखसिम देवबार हाथाय थांग्रा लामानि अबस्थायाबो जोबोद गाज्रि। लोगोसे दैमु दैमानि सायाव दालां गैयैनि जाहोनाव रायजो राजा आरो फरायसुला फरायसुलिफोरा गिथाव बाथाव जाथायजों भुगिनो गोनां जाबोदों दैलां बोथोराव। दिनै गं 40 गामिनि मानसिफ्रा ज' जानानै दैमु दैमानि सायाव दालां नांगौनि होसिख्रावनानै धरना होनाय जायो। हाबाफारियाव दालां नांगौ, दालां गैयाब्ला भट गैया बायदि बायदि स्ल'गानजों सोमावसारदों बयबो। মাধ্যমৰ যোগেদি অসম চৰকাৰ বিধানমন্ত্ৰীয়ে MLA MP সকলক ক'ব বিচাৰিছোঁ যে আমি এইখন নদীৰ বাবে স্কুললৈ যাব নোৱাৰোঁ, ৰেগুলাৰ বন্ধ হৈ থাকে, পৰীক্ষা আছিলে পৰীক্ষাও দিব নোৱাৰোঁ, কেতিয়াবা বহু সমস্যাৰ সৃষ্টিও হ'ব পাৰে। গতিকে আমি দলংখন দাবী কৰিছোঁ, দলং আমাৰ লাগিবই লাগিব। চোৱা আপোনালোকে আজি আমি এইখন ডিমু নদীৰ ওপৰত আমাৰ এখন ব্ৰিজ নথকাৰ কাৰণে আমি আজি ৭৫ বছৰ দিন ধৰি এই অঞ্চলবাসী ৰাইজে আমাৰ জৰ্জৰিত সমস্যাত পৰি আছে। আৰু এইখন পথ আমাৰ আৰ্থিক দিশত আৰু স্বাস্থ্যৰ দিশত আৰু শিক্ষাৰ দিশত এইখন নদীৰ পৰা আমি মানে পাৰাপাৰ কৰি পেলাই আমি সহযোগ ৰাখোঁ। কিন্তু পৰিতাপৰ বিষয় যে আমাৰ যিসকল এই অঞ্চলবাসী ৰাইজৰ ল'ৰা ছোৱালীসকলে আমাৰ শিক্ষা দীক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত বাৰিষাত প্ৰায় 6 মাহ পৰ্যন্ত দিন আমাৰ ল'ৰা ছোৱালীয়ে শিক্ষা দিশৰ পৰা বঞ্চিত হৈ থাকে। আৰু এটা পৰিতাপৰ বিষয় যে আমাৰ অঞ্চলবাসী ৰাইজৰ কোনো এজন ব্যক্তিয়ে কিবা এটা বেমাৰত যদি আক্ৰান্ত হয় তেতিয়াহ'লে আমি অতি সময়মতে আমি স্বাস্থ্যকেন্দ্ৰলৈ নিব নোৱাৰাৰ কাৰণে আমাৰ ৰোগীয়ে মৃত্যুক অকালতে আৱতি ল'বলগীয়া হয়। আন দিশৰ পৰা আমাৰ সমস্যা, আমাৰ এই বৃহৎ অঞ্চলত দুখীয়া সমাজ আমি এইখন নদী পাৰ কৰি পেলাই চিলাপথাৰত আজিৰা কৰিবলৈ যাওঁ, লেকাবালিত আজিৰা কৰিবলৈ যাওঁ, ডিমত আজিৰা কৰিবলৈ যায়, কোনোবা বিজনেছ কৰিবলৈ যায়। কিন্তু পৰিতাপৰ বিষয় বাৰিষাত আমি 6 মাহ পৰ্যন্ত যোগাযোগ যাতায়াতৰ অসুবিধাত আমি নদী পাৰ কৰিব নোৱাৰাত আমি আমাৰ আৰ্থিক দিশত এই অঞ্চলবাসী ৰাইজৰ জুৰুলা অৱস্থা হৈ পৰে। এই বিষয় লৈ আমি বিগত কংগ্ৰেছ চৰকাৰবিলাকক আমি আমাৰ পূৰ্বপুৰুষসকলৰ দিনৰ পৰা আমি বাৰ আপত্তি বিপত্তি কৰি আহিছোঁ। আৰু বৰ্তমান যিটো নেকি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন BJP চৰকাৰ, এই চৰকাৰখনৰ ওপৰতো আমি আপত্তি কৰিছোঁ, কিন্তু বৰ্তমানলৈকে আমাৰ একো ফলপ্ৰসূ হোৱা নাই। আৰু একেসকলৰ লগতো আমি দাবীদাৰ কৰি আহিছোঁ, কিন্তু কোনো এটা দলঙৰ ব্যৱস্থা আমাক কৰি দিয়া নাই। গতিকেলৈ এই চেনেলৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰলৈ আৰু আমাৰ বিধায়ক আৰু সংসদ মহোদয়সকললৈ আমি এই বৃহৎবাসী অঞ্চলৰ ৰাইজে বিনম্ৰভাৱে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ, বিনম্ৰভাৱে আপোনালোকক অনুৰোধ কৰিছোঁ, আমাৰ আজিৰ কাৰ্যসূচী আপোনালোকে সফল কৰক। এই নদীখনৰ ওপৰত এখন আমাক পকা দলং বনাই দিয়ক। আমাৰ দাবী আপোনালোকে লক্ষ্য কৰক। অন্যথা হ'লে ইয়াৰ আৰু লাইফৰ প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী চন্দ্ৰকান্ত দায়ে। যিহেতু আমি আজি ইয়াতে আমাৰ জন্মৰ আগতে আজি পৰ্যন্ত মানে ৭৫ বছৰ হৈ গৈছে, যিহেতু পূৰ্বভাৱে পাহাৰৰ পৰা আহি কিনি যিহেতু আমাৰ ইয়াত নদীৰ অত্যাচাৰত আমি ভুগি আছোঁ। বৰ্তমান এনেধৰণৰ চৰকাৰে যদিও মানে সুবিধা লোৱাৰ কিছু এটা তাৰতম্যৰ ভিতৰতো যদি আমি আবেদন নিবেদন মৌখিকভাৱেও কৰিছোঁ, লিখিতভাৱেও কৰিছোঁ, অন্যান্য ক্ষেত্ৰত কৰিছোঁ, কিন্তু কোনো এটাত মানে আমি কংগ্ৰেছ BJP AJP বুলিবলৈ নাই। এই চৰকাৰে দিম বুলি কৈ কিন্তু দিয়া নাই। বৰ পৰিতাপৰ বিষয় যে বৰ্তমান যিহেতু মানে সমস্যা দিন মজুৰি কৰাৰ পৰা আদি কৰি কিনি আমাৰ কণ স্কুলীয়া ল'ৰা ছোৱালীসকলে দুখীয়াবিলাকে ইয়াতে মানে পৰি আছে। যোনবিলাকে ধনী টাইপৰ মানুহ ইহঁতে মানে উচ্চ খাপত গুচি গৈছে। বৰ্তমান আমাক
হয়তো কৈছে আমি MLA মিনিষ্টাৰৰ মানে তৰফৰ পৰা আমি শুনি পাইছোঁ এইটো বেকৱাৰ্ড জেগা বুলি গতিকে আমাৰ এই বেকৱাৰ্ড জেগাটো ইহঁতে উন্নত কৰক বুলি আমি আশা কৰোঁ তথাপিতো ইহঁতৰ লগত আমি মানে অশ্লীল ভাষাৰে আমি মানে প্ৰয়োগ নকৰিম গতিকে আমি বৰ লজ্জিত গতিকে আমি ইয়াৰ পৰা যদি মই ছোৱালী আন এটা জেগাত দিবলৈ গ'লে মানে বেকৱাৰ্ড জেগা বুলি কয় আৰু ইয়াত যদি মই ছোৱালীক দিবলৈ হ'লেও বেকৱাৰ্ড জেগাৰ মানুহ বুলি কয় গতিকে এই সমস্যাটো যাতে নেকি আমি এই চৰকাৰৰ মানে বৰ্তমান চৰকাৰ যিহেতু আগৰ চৰকাৰবিলাক নোৱাৰিলে বৰ্তমান চৰকাৰে যাতে নেকি আমাক এই দিবন নদীখন যদি মানে ফুল দলং নিৰ্মাণ কৰি দিলে আমি সুখী হ'ম বুলি ভাবিছোঁ আৰু এটা কথা ডেলিভাৰী ক্ষেত্ৰতো ইমাৰ্জেঞ্চি কিছুমান মানে কেছ থাকে বেমাৰৰ ক্ষেত্ৰত এই ক্ষেত্ৰত চাওক আপুনি এই নদী আমি জাপ মাৰিলে পাওঁ যাওঁ কিন্তু ইয়াৰ পৰা মানে পাৰ কৰিব নোৱাৰে আমি কুলি বজাৰৰ পৰা আদি কৰি কিন্তু তাত মই ঘূৰি গ'লে 30 কিলোমিটাৰ মানে ঘূৰিব লগা হৈ যায় গতিকে এই কিছু মানে তাৰতম্য ইমাৰ্জেঞ্চি কেছত আমি মানে সময়মতে আমি মানে পাব নোৱাৰোঁ গতিকে আমি এতিয়া লাগে ইমান মই মানে বহলাই নকওঁ হয়তো মিটিং আকাৰে হ'লে আমি মানে বহলাই গ'লেও হয় আমাৰ দুখৰ কথাটো হয়তো আমি মানে মাতাৰ গালৰ গাম কঁফালৰ গাম পেলাইও আমি মানে কিছুমান কথা আমি অৱগত কৰিলোঁ হয় কিন্তু সময় নাই গতিকে আমি ইমানটো নকওঁ গতিকে এতিয়া আমাক দৰকাৰ যিহেতু দলে হওক বা সজাতীয় হওক এতিয়া এই ভিতৰত চাচোন আপোনাৰ মানে বড়োৰ পৰা আদি কৰি কিনে মিচিং বঙালী কছাৰী ইত্যাদি ৰাভা হাজং ইত্যাদি ইয়াত মানে শ সম্প্ৰদায় শ লোকে ইয়াত মানে বসবাস কৰি আছে কিন্তু গোটেইটো হ'ল আমাৰ মানে দিন মজুৰি কৰা মানুহে গতিকে আমি ওপৰ মহলৰ পৰা হয়তো একেলোকে আমাক মৰম কৰি কিনি যে হওক আমাৰ মানে ইহঁতে শ্ৰদ্ধা ৰাখি কিনি আমাৰ ওপৰত শ্ৰদ্ধা ৰাখি কিনি দুখীয়া কৃষিজীৱী লোক সমাজে কেনেধৰণৰ ইহঁতে মানে বাচি থাকিব পাৰে বুলি যাতে নেকি দৰিদ্ৰ সীমাৰেখাৰ তলত মানে বসবাস কৰা লোকসকলক ইহঁতে মানে এই দলংখন বনাই দি কিনি ভৱিষ্যতে এনেধৰণৰ মানে উন্নত দিশত যদি আগবঢ়াই নিব বুলি ভাবি মোৰ বক্তব্য মই ইমানতে ৰাখিছোঁ